ভাবি আছো কিবা লিখো তোমাৰ বিষয়ে অলপ কেইটা শব্দ কি লিখো তোমাৰ বিষয়ে তুমি এনে এটা সপোন যিটো কোনেও পুৰাব নোৱাৰে হয়তো কিবা পুণ্য কৰিছিল যাৰ বাবে তোমাক পালো পাহৰি গৈছিল ভাল পাবলৈ আকৌ তোমাৰ পৰা শিকিলো তুমি মোৰ জীৱনত আহি অমানিশা দূৰ কৰিলা মোৰ জীৱনক লৈ বহুত অভিযোগ আছিল তোমাক পাই সকলো পাহৰিলো তোমাৰ লগত চিনাকি হোৱাৰে পৰা এনে লাগে মাথো এই জনমৰে নহয় জনম জনমৰে আমাৰ সম্পৰ্ক